Hello friends. So আজি জুবিন দাৰ জন্মদিন হয়। So জুবিন দাৰ জন্মদিনৰ উপলক্ষে মোৰ ফালৰ পৰা সকলো জুবিন অনুৰাগীলে জুবিন দাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। So অলপ আগতে এটা ভিডিঅ' দেখা পালোঁ গৰিমা বৌয়ে কান্দি থকা। জুবিন দাই কেক কাটি আছিলে, কেক কাটাৰ সময়ত কান্দিছে। যিহেতু দেখা পাই বহুত বেয়া লাগিলে। আজি জুবিন দা ঢুকুৱা 2 মাহ হ'ল। এতিয়ালৈকে আমি একো গমেই পোৱা নাই কোনে কি কৰিছিল, কি হৈছিল, কি নাই। একোৱেই আমি গম পোৱা নাই এতিয়ালৈকে। আৰু আমাৰ মানুহৰ মাজত বাৰু জুবিন দাৰ কাৰণে জাষ্টিচ খোজা যোনটো আমি প্ৰক্ৰিয়া আছিলে বা যোনটো আমি হেছটেগ ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰিছিলোঁ, সেইবোৰ আমি কম হৈ যোৱা দেখা পাইছোঁ। চ' মোৰ আজি জুবিন দাৰ জন্মদিন হিচাপে এটাই অনুৰোধ যে হেছটেগ ফৰ জুবিন গাৰ্গ যোনটো আমাৰ দাবী চলি আছিলে সেইটো যাতে কমি নাযাওক আৰু জুবিন দাৰ যাতে ন্যায় আমি সোনকালে পাওঁ। জয় জুবিন দা, জয় আই অসম।